हेलो व्यूअर्स वेलकम बैक टू माय चैनल। तो आपनालोके टाइटल और थंबनेल देखि तो गम पाले सगे आज मैं की चैलेंज কৰিবলৈ ওলাইছো और फोन तो लाहे लाहे तेरा হৈ गई আছে এনেকে। মই কৰিবলৈ ওলাইছো এলফাবেটিক্যাল ফুড চ্যালেঞ্জ इन एसएमईज फॉर 24 आवर्स। যেহেতু আপোনালোকে বহুত ভিডিঅ' চাইছে চাগে এইটো চেলেঞ্জৰ ওপৰত আৰু ABCD চেলেঞ্জটো চাইছে 24 আৱাৰ্ছলৈকে খাব লাগে A to Z এলফাবেটিক্যাল ৱৰ্ডছত। তো মই ব্যঞ্জন বৰ্ণখিনি খাবলৈ ওলাম। ব্যঞ্জন বৰ্ণখিনিক নাখাওঁ, ব্যঞ্জন বৰ্ণখিনিয়ে দি মই খানা বিচাৰি উলিয়াই খাম। সো বলক দেৰি নকৰি জলদিছে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজিৰ চেলেঞ্জটো। সো মোৰ ফাৰ্ষ্ট ৱৰ্ডটো হ'ল ক দি মই খাম কল আৰু মই খ দি কি খাম আপোনালোকক পিছত দেখাম। আগতে মই কটো খাই লওঁ। ক দি কল, বলক কলটো জলদিছে খাই লওঁ। কল 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 এবিধ ফল কল খালে গাত হয় হাতীৰ সমান বল সেইকাৰণে হাতীটো নিচিনা হৈছো জগ্গু বন্দৰ কেল কলাবৰ ক দি কল খালোঁ আৰু খ দি খাম মই খেজুৰ। গদি মই বিচাৰি পোৱা নাই, হাৱা আহিছে আৰু যিহেতু গদি গাখীৰ হয়, খালি মই গাখীৰ পানী খাই বেয়া পাওঁ, সেইকাৰণে মই গাখীৰ নাখাওঁ। এতিয়া মই বাৰীলৈ আহিছোঁ গাজৰ বিচাৰিবলৈ, গাজৰ পাওঁ নে নাপাওঁ চাওঁ। আমাৰ মাতাশ্ৰী হ'লেও গৈছে কি বিচাৰিবলৈ গাজৰ বিচাৰিবলৈ জংঘলৰ মাজে মাজে দি যাব। দিছ ইজ কল্ড এডভেঞ্চাৰাছ। আছেনে নাই নাজানো। যিহেতু আকৌ বিচাৰি চোৱাৰ পিছতো আমাৰ মায়ে গাজৰ বিচাৰি নাপালে। ফাইনেলি গদি ফুড পালোঁ। গদি মই আনিলোঁ গুড়, হেৰি কি কয়, ফাৰ্ষ্টত মই ভাবিছিলোঁ গদি হ'ব গাহৰি। তাৰপিছত গাখীৰ পানী, বাট মই সেইবোৰ ভিতৰত একোৱে নাখাওঁ। মই গাহৰিও নাখাওঁ, মই গাখীৰ পানীও খাই বেয়া পাওঁ। আৰু গাজৰ আছিলে, গাজৰটো বাৰীত শেষ হ'ল, সেইকাৰণে মই গুড়কে লৈ আহিছোঁ। এতিয়া আমি খাম ঘৰে দি কি হ'ব আকৌ ভাবিব লাগিব, বৰ ভাবিব লাগে দেই। আৰু যিহেতু মই ঘৰ দি একো বিচাৰি নাপালোঁ, সেইকাৰণে মই এইটো ঘিটোৱে পালোঁ, সেইকাৰণে মই এতিয়া ঘি খাম। মই ঘিউ খাই বহুত বেয়া পাওঁ। দেখাই দিছোঁ কিমান কণ খাইছোঁ, নহ'লে বিশ্বাস নহ'ব পাৰে নহয়। একো গমেই নাপালোঁ। ঘিউটো গলা নাছিলে, সেইকাৰণে মই অকণমান হেৰি খাবলগীয়া হ'ল। মই ভাবিলোঁ হ'লেও মোৰ ইমানটা মই ছেটিছফাই হোৱা নাই খাই পিনি, সেইকাৰণে মই আৰু অকণমান উলিয়াই পিনি খায়ে দিওঁ। এতিয়া মই ছেটিছফাই হৈছোঁ। আৰু উঙ দি মই একো বিচাৰি নাপালোঁ, সেইকাৰণে মই উঙটোক স্কিপ মাৰি দিম। আৰু মই এতিয়া খাম প্ৰথম চ দি আপোনাৰ চাহো হ'ব আৰু চেনিও হ'ব। চ' মই সেইকাৰণে চেনি খাম। একদম ইজি ৱেটো বিচাৰিছোঁ, কেলৈ কি মই আকৌ বনাই মেলি মানে একদম আমনি লাগিব, পিছত আৰু কিবা কিবি বনাব লাগিবই, সেইকাৰণে মই এতিয়া বনাব বিচৰা নাই। সেইকাৰণে মই এতিয়া একদম ইজি ৱেটো চেনি খাম। समझ रहे हो ना। আৰু কেতিয়াবা আলহী ঘৰত গ'লে সোধে ন আলহীয়ে, চাহত চেনি খাবানে, নহ'লে তুমি চেনি খোৱা নে? মোৰ সেইটো কথা ক'লে বহুত জমনি লাগে যেতিয়া চেনি খোৱা নে বুলি সোধে। কেলৈ কি মই ইয়াৰ কিবা বেলেগ মিনিঙে উলিয়াই লওঁ, চেনি খোৱা নে? এয়া চেনি, বলক খাওঁ।
আৰু এতিয়া মই দ্বিতীয় চৰ্দি বিচাৰি আনিছোঁ। দ্বিতীয় চৰ্দি কি হয় মই নাজানো। মায়ে ক'লে যে ছালকুঁৱৰীটো খাব পাৰ, হয়নে নহয় নাজানো, আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব। এইটো একচুৱেলি ইংলিছত আমি এল'ভেৰা বুলি কওঁ। ইয়াৰ মাজৰ জেলটো মই খাম, খালে মৰিবও পাৰোঁ দেই, মই ঠিকনা নাই। জীয়াই থাকোঁতে মৰোৱে, মৰিলে গম পাব আৰু। মানে আগতে মই খুব শুনো, আৰু এইটো মই কাটি লওঁ। আগতে মানে খুব শুনো দেই, এল'ভেৰাটো খাই দিলে কেঁচাই কেঁচাই বোলে মানুহ মৰি যায়, প্ৰয়োজন হয় যদি। জানো আজি জীয়াই থাকোঁতে মৰোৱে চেলেঞ্জটোৱে কিজানি মোক আজি মাৰিও পেলাব পাৰে। তো আমি এই ভিতৰটো উলিয়াই ল'ম চামুচ এখনে। বৰ এটা বেছি নলওঁ, মৰি থাকিবও পাৰোঁ ন, কি ঠিক মৰিলে কোনে ৰিক্স ল'ব। এয়া এইখন আমি উলিয়াই ল'লোঁ, বলক এতিয়া খাওঁ। এল'ভেৰাটো খোৱাৰ পিছত মোৰ মুখৰ টেষ্টটোৱে বেয়া হৈ থাকিলে, কিবা কিবা লাগিছে। এতিয়া বৰগীয়া যদি মই জালুক খাবলৈ ওলাইছোঁ। পুৰাটো পৰিছে। আপোনালোকে মোৰ চকুৰ পানী ধৰিব পাৰিছে। মই যদি আজি জলকীয়া খালোহেঁতেন মোক কি হাল হ'লহেঁতেন ভাবক। মই জালুকে খাব পৰা নাই, জলকীয়া খোৱাহেঁতেনতো মই আৰু গ'লহেঁতেন। মই ভাবিছিলোঁ জালুক খোৱাহেঁতেন ইমান নপৰিলেহেঁতেন জলকীয়াৰ নিচিনা, খালি জালুকটোও মোক ধৰি গ'ল, একদম টান টান পৰি গৈছেগে। খালি জলকীয়াটোতকৈ অলপ কম ধৰিলে, অকণমান খালোঁ, অকণমান খাব নোৱাৰিলোঁ। যোনখিনি মই পেলাই দিলোঁ মই একদমেই খাব নোৱাৰোঁ জ্বলা। আজি চেলেঞ্জটোত মেক্সিমাম বস্তু এনেকুৱা আছে যোনটো মই খাই বেয়া পাওঁ, আৰু কিছুমান এনেকুৱা বস্তু আছে যোনটো মই খাব নোৱাৰোঁ। মোৰ এটাও ফেভৰেট বস্তু নাই। মূৰত ধৰিছে, এতিয়া অকণমান লাহে লাহে জ্বলাটো গৈছে। পানী খাব নোৱাৰোঁ, কেনেকৈ পটো এতিয়া নাই, সেইকাৰণে মই পানী চানী একো খোৱা নাই। আৰু এতিয়া মই জৰ্দি খাম। জৰ্দি আনিছোঁ মই জালমুড়ি, যিহেতু ছোৱালীবিলাকৰ ফেভৰেট হয়, বহুতৰ ফেভৰেট হয়, চবৰে বুলি ক'বলৈ নাযাওঁ। তো ব'লক এইটো খাই লওঁ। আৰু এতিয়া আমাৰ নেক্সট ৱৰ্ডটো হয় নিয় দি মই একো বিচাৰি নাপালোঁ। নিয় দি যিহেতু মই একো বিচাৰি নাপালোঁ আৰু নাইও চাগে, যদি আছেও মই নাজানো, সেইকাৰণে মই এইটো স্কিপ কৰি দিছোঁ। আৰু মই এতিয়া খাবলৈ ওলাইছোঁ মধনিয়া তদি। মধনিয়া তদি মই বিচাৰি পালোঁ টেঙেচি। টেঙেচিয়ে ঠাৰিকেইডাল খাই নে পাতখিলা খাই জানো, মায়েতো পাতখিলা খাই বুলি কৈছে, খাওঁ। মই আগতেও খাইছোঁ। আৰু এতিয়া মধনিয়া থদি কি হ'ব নাজানো। মধনিয়া থদি আপোনাৰ কচুৰ ঠুৰি আছিলে আৰু কঁঠালৰ গুটিটোও আছিলে, মেবি যোনকেইটা এতিয়া মোৰ ওচৰত দুইটাই নাই, সেইকাৰণে মই বিচাৰি চাওঁ কি পাওঁ, যদি নাপাওঁ আকৌ এইটো স্কিপ কৰিব লাগিব। আৰু এতিয়া মই খাম মধনিয়া দধি। মধনিয়া দধি আপোনাৰ ডালচেনিও হয় আৰু দাংবডিও হয়, বাৰীৰ দাংবডি, সেইকাৰণে মই এতিয়া দাংবডি খাম। আৰু যিহেতু মধনিয়া দধি হ'ব ঢেকীয়া, সেইকাৰণে মায়ে ঢেকীয়া ভাজি বনাই থৈছে, সেয়া আৰু ঢেকীয়া ভাজি খাম। মই ঢেকীয়া ভাজি খাই বেয়া পাওঁ, বাট ষ্টিল আজি এই চেলেঞ্জ ভিডিঅ'টোৰ কাৰণে মই খাবলগীয়া হৈছে। লেটছ ষ্টাৰ্ট। নট বেড, ইমানো বেয়া হোৱা নাই, বহুত ক্ৰাঞ্চি হৈছে। আপোনালোকে যদি ঢেকীয়া ভাজি খাই থাকে, মেক্সিমাম নাম্বাৰ অফ পিপলে ঢেকীয়া ভাজি খাই ভাল পায়, খালি বহুতো আছে কিছুমানে ঢেকীয়া গোন্ধটো ভাল নাপায়। মই আগতে ভাল পাইছিলোঁ, খালি পিছত মোৰ ঢেকীয়া গোন্ধটো ভাল নলগা হ'ল কাৰণে মই নাখাওঁ। তেতিয়া মই মেহেন্দি নিচিনা গোন্ধ পাওঁ, কিন্তু আপোনালোকে একদম ক্ৰাঞ্চি নিচিনাকৈ বনাই খাব পাৰে, যোনটো ক্ৰাঞ্চি নিচিনাকৈ বনাই দিছে। টেষ্টি, বহুত দিনৰ মূৰত মোৰ খাই ভাল লাগিছে ঢেকীয়া ভাজি, বহুত খাইছোঁ আজি। টেষ্টি আছিলে গাইজ। মধনিয়া দধি আমি ঢেকীয়া ভাজি খালোঁ। এতিয়া খাম মই মধনিয়া ন। মধনিয়া নদিটো মই একো বিচাৰি নাপালোঁ, সেইকাৰণে তাৰ মাজৰ বা পিছৰ ৱৰ্ডটো খাবলগীয়া হৈছে। সেইকাৰণে মই এতিয়া পাণ খাম। অকণমান ফালি লৈছোঁ আৰু
আৰু এতিয়া মই দন্তীয়া ত দি খাম তিয়হ, যোনটো হ'ল আমাৰ বাৰীৰ তিয়হ। আৰু দন্তীয়া ত দি তিলো হয়, খালি তিল মই নাখাওঁ, মই তিয়হ খাম। কেলেকি অথনিৰ পৰা মই যি বস্তুৱে খাইছোঁ মোক হৈ আছে, সেইকাৰণে মই এতিয়া তিয়হ খাম। দন্তীয়া ত দি আমি খালোঁ বাৰীৰ তিয়হ, আৰু এতিয়া আমি খাম দন্তীয়া থ দি থেকেৰা। অসমীয়া মানুহৰ ঘৰতো থেকেৰাটো পোৱাই যায়, সেইকাৰণে এতিয়া থেকেৰা খাম। থেকেৰাটো এনেকৈ ঢেকেৰা নহয়, থেকেৰা। থেকেৰাটো এনেকৈ খায় নে নাখায় জানো, খালি খাওঁ আৰু। এতিয়া আমি খাম দন্তীয়া দ। দন্তীয়া দয়েদি মোৰ দুটা বস্তু পাইছোঁ, এটা হ'ল দাইল আৰু এটা হ'ল দৈ। যিহেতু দাইল আজি ঘৰত নাই বনোৱা, সেইকাৰণে মই খাম দৈ। বেছি নাখাওঁ, অকণমান খাম। দৈ খোৱাৰ পিছত আমি এতিয়া খাম দন্তীয়া ধ দি। দন্তীয়া ধ দি মই পাইছোঁ ধনিয়া, ব'লক ধনিয়াগিলা খাওঁ। দন্তীয়া ধ দি খালোঁ ধনিয়া, আৰু এতিয়া খাম দন্তীয়া ন দি নহৰু। চ' পৰা মই আনিছোঁ পনীৰ। একচুৱেলি আমি এইটো পনীৰ বুলি কওঁ সিভাগে, আৰু যদি অসমীয়া ৱৰ্ডত ক'বলৈ যাওঁ এইটো আমি চবেই পনীৰ বুলি কওঁ। আৰু লগতে পানী আনিছোঁ, পনীৰ খোৱাৰ পিছত পানী খাম। খাওঁ। আৰু যোনে যোনে নাজানে, পনীৰটো মোৰ ফেভৰেট হয়। আপুনি পনীৰৰ যিয়ে ডিছ দিয়ক, মই চব খাম। মই ক'ব লৈছিলোঁ পনীৰ। পনীৰ খোৱাৰ পিছত আমি খাম পানী। আমাৰ প দি কমপ্লিট হ'ল, আৰু প পিছত আহে ফ। মই এতিয়া ফ দি খাম। ফ দি মই আনিছোঁ ফুলৰি, আমি যোনটো পকৰি বুলি কওঁ সিভাগে। পকৰি। মই ইমান ধুনীয়াকৈ বনাই আনিছিলোঁ চকু দুটা, এই দুটা হ'ল কি বেয়াই হৈ থাকিলে। এই দুটা আছিলে চকু, আৰু এইটো এটা স্মাইলি আছিলে। মই বনাই আনিছিলোঁ। আমি খালোঁ প দি ফ দি, আৰু এতিয়া খাম ব দি। টেন মাৰিগ'ল্ড বিস্কুট। এডভাৰটাইজবিলাকত দেখাই নহয় একদম এনেকৈ যাব। বিস্কুটটো দেখি মোৰ এটা গান মনত পৰিছে, গানটো গাই দিওঁনে? চ' মই এটা গান ডেডিকেট কৰিছোঁ মোৰ মাৰিগ'ল্ড বিস্কুটটোলৈ। অ' মাৰিগ'ল্ড বিস্কুট, তোমাক দেখি মন যায় খাবলৈ বিস্কুট। হোৱাট ইজ বিস্কুট? বিস্কুট বিস্কুট, তুমি বিস্কুট মই, তুমি বিস্কুট মই মানুহ, তোমাক মই খাই দিওঁ। চাহৰ লগত জুবিয়াই জুবিয়াই খাওঁ। তুমি ফুচ হৈ গ'লে তুমি সেমেকি নহয়, কি আহিছোঁ? তুমি সেমেকি গ'লে তুমি ফুচ হৈ যোৱা, তুমি জীয়াই থাকিলে তুমি খুচু হোৱা। অ' মৰমৰ বিস্কুট 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 বিস্কুট। আৰু নোৱাৰো খাব আৰু দেই। গাইজ, আৰু খাব নোৱাৰো মই বিস্কুট চিস্কুট। হ'ব, মই বাকীকেইটা চেলেঞ্জ পিছতে কৰিম অকণমান দেৰিকৈ। এতিয়া মই ভ দি ভাত আনিছোঁ, আৰু ভেন্দিও খাব পাৰে আপোনালোকে, খালি মই ভাত খাম। খাব মন নাই। ট্ৰেইন গৈছে। One eternity later. চ' নাও মই মছে খাম মটন। মই খাম মটন। একচুৱেলি মছে মিঠি গুটিও হয়, খালি মোৰ এইবোৰ খাব মন নাই আৰু এতিয়া, সেইকাৰণে মটনকে খাওঁ। মটন। কিমানে ভিতৰত সোমাই থাকিম কাৰণে অকণমান বাহিৰলৈকে ওলাই আহিছোঁ। মই দি খালোঁ মটন, আৰু এতিয়া উন্তস্ত দি খাম জনি। এতিয়া জনি অকণমান খাম দেই, বেছি নাখাওঁ। আৰু বাকী এতিয়া ৰ পৰা আছে, ৰ পৰা মই এইখিনি দেৰিকৈ খাম। সেইখিনি মই আপোনাৰ ৰাতিকৈ খাম, এতিয়া নাখাওঁ। তো ফাইনেলি ৰাতি হৈ গ'ল,
আৰু মই এতিয়া অলপ আগত শুই উঠিছোঁ মোৰ চকুটোৱেদি আপোনালোকে গম পাইছে চাগে অকণমান ৰঙা ৰঙা হৈ আছে চ' এতিয়া মই বাকী ৱৰ্ডছকেইটাৰেদি ষ্টাৰ্ট দিম আৰু মই এতিয়া খাম ৰপৰা ৰুটি এইখন খালী ৰুটি কেনেকুৱা লাগিব খাই নাজানো মই গোটেইখন নাখাওঁ অকণমান খাম আৰু গোটেইখিনি কিন্তু খাব নোৱাৰোঁৱে খাওঁ কিবা লাগিছে শুকান শুকান ৰুটিখন চুবাই আছোঁ ৰুটিখন গিলিবই পৰা নাই মই চুবাই গৈ আছোঁ আৰু অকণমান ভাগৰো লাগিছে আজি মোৰ ৰ পৰা খালোঁ ৰুটি আৰু এতিয়া ল পৰা খাম লং এল চে লং এইটো আৰু যিহেতু ৱাব দি একো নাই সেইকাৰণে মই তালবীয়া হ দি হেৰি খাম শিলিখা ৰাতি শিলিখা খাব নাপায় কাণ কলা হয় বুলি কয় খালি মই খাইছোঁ আৰু উপায়টো নাই মোৰ ফোনটোত বেছি স্পেচ নাই সেইকাৰণে মই গোটেইটো ৰেকৰ্ড নকৰোঁ গাইজ মই জল্দি ভিডিঅ'টো বনাইছোঁ কেলেকি স্পেচ নাই বেছি মোৰ আৰু মই মধনীয়া হটো বিচাৰি নাপালোঁ সেইকাৰণে মই এতিয়া খাম দন্তীয়া হ দি সৰিয়হ এয়া সৰিয়হ দেখিছে অকণমান খাওঁ আৰু জল্দি স্পীডত দন্তীয়া হটো মোৰ কমপ্লিট আৰু নাও মই এতিয়া খাম হ দি হজমোলা নাই কেলেকি মই যিমানখিনি খালোঁ গোটেইখিনি মানে ডাইজেষ্ট কৰিবলৈ মোৰ ওচৰত আছে হালধি খাম আৰু কেনেকুৱা লাগে নাজানো অকণমান খালোঁ গাইজ অকণ মই পেলাই দিওঁ মুখখন কেনেকুৱা হৈ গ'ল মই নোৱাৰোঁ প্ৰভু আৰু এইটোৰ লগতে মোৰ চেলেঞ্জটো আজি কমপ্লিট হৈছে মই এইখিনি আৰু খাব নোৱাৰোঁ মই পেলাই দিওঁ অকণমান মুখলৈ গৈ পেটলৈ আৰু নোৱাৰোঁ আৰু চ' ফাইনেলি আজি আমাৰ ফুড চেলেঞ্জটো কমপ্লিট হৈ গ'ল আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাব যে কেনেকুৱা পালে দেই লাষ্ট ভিডিঅ'টোতো আপোনালোকে কমেণ্ট ছেকশ্যনত একো নজনালে সেইকাৰণে এইটো ফুড চেলেঞ্জতে প্লিজ জনাব আৰু মই কি ভিডিঅ' বনাব পাৰোঁ আৰু নেক্সট মই ব্লগ দিম আৰু মোৰ জিভাখন আৰু এবাৰ চাই লওক yellow dirty fellow so bye guys good night